গাইজ চুৰ কৰিব লৈছো ভাল পোৱা আছে নেকি আৰু দেউতাৰ নাম লাদেন বীৰেন কলিতা চাওক কাজ ছাগলী গাখীৰ চুৰ কৰিব পাৰো এতিয়া আমি হ'ব নাকটো দেখা নাকি ডাঙৰ কমেণ্টে নকৌ ফুটা দুটা ডাঙৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফানুত ভনিমা অন্য এটি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বৰ্তমান মই ফেন্সি বজাৰত আছো কিবা এটা লৈ আহিছিলো বৰ্তমান এতিয়া মই ঘৰলৈকে গৈ আছো গতিকে ভ্লগটো মই আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিলো পলম নকৰো বলক টক এই মাত্ৰ ফেন্সি বজাৰত আছিলোহে আকৌ মই ঘৰে পালো আহি কিনে এয়া মোৰ বাবু গতিকে ঘৰ পামে আৰু অকণমান ৰ'ব মোৰ ঘৰলৈ আহি ভাল পোৱাৰ অন্যতম কাৰণ হৈছে ইমান বেছি আগ্ৰহেৰে ৰখি থাকে মানে দেখা পালে পাগলৰ নিচিনা হৈ যায় দেখাই পাইছে কেনেকুৱা কৰি আছে পাগলৰ নিচিনা মা দেউতাও চাগে মোৰ কাৰণে ইমান ৰৈ নাথাকে যেনেকুৱাকে থাকে আৰু বহুত ভাল পাওঁ বহুত বেছি আৰু তোকো হৈছে ইয়াৰ নাম আৰু আছে ঘৰত এটা মেকুৰী দেখাই আছো ৰ'ব আমাৰ মেয়াটোক লগ পালো তোক লগ পালো ইমান পাত্তা নেদে কিন্তু নতুন আলহী এই চাৰিটা হাই হেল্ল' হাজাৰ গুৱাহাটীত থাকিলে মোৰ ইয়ালৈকে মনত পৰি থাকে মানে কেতিয়া আহিব পাৰিম সেনেকুৱা লাগিছে ফাইনেলি মই আহি গ'লো আৰু আজি মই এতিয়া অকলে নাই মোৰ লগত কোন আছে চাব আৰু গাইজ আজি আমি মনে মনে এটা কাম কৰিম কি কাম কৰিছো এইটো কাম মানে যাৰে ছাগলী নহওক কিয় গাখীৰ লৈ আনি কিনে গাখীৰ দিয়া চাহ খাম চাওক কাজ ছাগলীৰ গাখীৰ চুৰ কৰিব পাৰো এতিয়া আমি হ'ব মোৰ লগত আহি যোৱা তোমাৰ গাইজ চুৰ কৰিব লৈছো Hi, Amazoni. I love you. I love you. Where are the thought for it? Where did I look today? Oh, guys. So guys, ছাগলী তো অকমান পালো গাখীৰ এতিয়া গৰু তোৰ খাও লাঠি মাৰি নিদিবা ও মোৰে সুন্দৰনি এনেকে বেলেগৰ গৰু ছাগলীৰ পিছে পিছে দৌৰি দৌৰি অকমান গাখীৰ পালো এইটোৰ পৰা এইবাৰ ল'ম তাৰপিছত অকমান পালো আৰু বাৰু গাখীৰ চ' মই বৰ্তমান আপোনাৰ কুৱেশ্যনখিনি দিবৰ কাৰণে চেষ্টা কৰিছো পথাৰৰ মাজৰ পৰা মই ইয়াতে থাকি বিৰাট ভাল পাওঁ বিৰাট শান্তি পাওঁ তো মানে ইয়াৰ পৰা মই কুৱেশ্যন এনচাৰখিনি আপোনালোকক দিওঁ ফাৰ্ষ্ট কুৱেশ্যনটো আছে ক্ৰেজি বয় তোমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে আৰু তুমি কি কৰি ভাল পোৱা পিছলৈ কি হোৱাৰ মন খুবেই ধুনীয়া কুৱেশ্যন ফাৰ্ষ্ট অফ অল থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'বিলাক চাই যাবা এনেকৈ মৰম দি যাবা তাৰপাছত তুমি কি কৰি ভাল পোৱা মই উৎপতীয়া কামবিলাক কৰি বিৰাট ভাল পাওঁ মানে চ' ছেকেণ্ড পিছলৈ কি হোৱাৰ মন চাকৰিৰ কাৰণেও মাথা মাৰি আছোঁ আৰু ইফালে ইউটিউব বা ইনষ্টাগ্ৰাম সেনেকৈও মই মাথা মাৰি আছোঁ এতিয়া কোনফালে ভগৱানে মিলাই সেইটো আৰু মই গম নাপাওঁ সঠিককৈ ক'ব নোৱাৰিম মোৰ পিছলৈ কি হোৱাৰ মন যদিও এক্ট্ৰেছ হোৱাৰ খুব মন আছে তাৰপাছত আৰু থাৰ্ড কুৱেশ্যনটো আছে নাচিব খানৰ পৰা তোমাৰ ঘৰ ৰঙিয়াৰ ক'ত হয় মোৰ ঘৰ ৰঙিয়াৰ ডিমু বাৰাঙাটি থেংক ইউ তাৰপিছত আৰু আহিছে ডিয়াৰ জ্যোতিকাৰ ফালৰ পৰা এটা কুকিং ভিডিঅ' লাগিছিল মোৰ পৰা কুকিং ভিডিঅ' মানে এক্সপেক্ট কৰাটো বহুত ভুল কথা হ'ব একচুৱেলি মই ইমান ভাল মই বনাব নাজানো আৰু আপোনালোকৰ ফালৰ পৰা বহুত কুৱেশ্যন আছে যে মোৰ কেমেৰা কোনে ধৰি দিয়ে ৰিলচতে হওক কিবাতে হওক মোৰ কেমেৰা কোনে ধৰি দিয়ে তো আজি মই দেখাই আছো মোৰ ৰিলচৰ কোনে কেমেৰা ধৰি দিয়ে এইফালে চা এইজন মানুহ মানে ইয়াক দেখা পালে মোৰ কথা সোধে আৰু মোক দেখা পালে ইয়াৰ কথা সোধে যে সি লগত নাই নেকি তো মানে যিয়ে ভিডিঅ' নকৰো যিয়ে কৰোঁ তাক কষ্টখিনি কেৱল তাৰ সিয়ে কৰি দিয়ে তাৰপিছত আহিছে দ্য ফায়াৰ বয় 260 এনেকুৱা এটা কথা বাদ দে যোনটো তুমি জীৱনতো পাহৰিব নোৱাৰা এনচাৰটো পাম বুলি আশা থাকিল অফক'ৰ্ছ এটা দিন আছে যিটো দিন মই মানে লাইফতো পাহৰিব নোৱাৰোঁ 15 আগষ্ট সেইটোতো চবেই জানে 15 আগষ্ট কি দে স্বাধীনতা দিৱস স্বাধীনতা দিৱস সেইটোতো চবেই জানে তথাপিতো মোৰ লাইফৰ বহুত স্পেচিয়েল দিন এটা 15 আগষ্ট সেই দিনটোত মানে মই মৰি কিনে বাচি আহিছোঁ জাষ্ট 1 ছেকেণ্ডৰ কাৰণে মই সিটো পাৰত নগ'লোঁ মানে নমৰিলোঁ কিন্তু 1 ছেকেণ্ডৰ পৰা মই বাচি আহি মোক আজি এনেকৈ পাইছে 1 ছেকেণ্ডৰ কাৰণে চ' সেই দিনটো মোৰ কাৰণে বহুত স্পেচিয়েল তো সেইটোৰ পৰা মোৰ লাইফটোৱে চেঞ্জ হৈ গ'ল লাইফটোৱে মানে বেলেগ চাইডে গুচি গ'ল তো ক'ম বাৰু পিছত কেতিয়াবা যদি জানিব ইচ্ছা আছে মোক ক'বা মই সেইটোক লৈ কিনে এটা ভিডিঅ' বনাই দিম কাৰণ সেইটো বহুত লাম্বা কাহিনী এটা আৰু 15 আগষ্ট 2021 তাৰপৰা পূজাই দিছে তুমি ইমান ধুনীয়া কিয় বা তোমাক বহুত ভাল পাওঁ আৰু মই তোমাৰ ছাবস্ক্ৰাইবাৰে হয় তাতো মই ধুনীয়া পাপা এইগিলা কি বহি থৈ দিছোঁ মই ধুনীয়া মানে মই ধুনীয়া নহয় কিন্তু চলি যায় আৰু মানে পেলাই দিব লগা নহয় মই জানো সেইটো বস্তু মানে একদম পেলাই দিব লগা বিধত নহয় কিন্তু একদম ধুনীয়াও নহয় মই নাকটো দেখা নাকি ডাঙৰ কমেণ্টে নকৌ ফুটা দুটা ডাঙৰ তো সেইটো বস্তু আৰু তুমি মোৰ ছাবস্ক্ৰাইবাৰ হয় বুলি কৈছা চব বহুত বেছি মৰম
হাই বা আপুনি বহুত ধুনী আৰু ভইচটো আৰু আপোনাৰ মা দেউতাৰ মন কি আপোনাৰ ঘৰত ক'ত হয় সঁচা বহুত ভাল লাগে মোৰ মা দেউতাৰ নাম কি সুধিছিলা চাগে টাইপিং মিষ্টেক হৈছে মোক ধুনীয়া আৰু ভইচটো ধুনীয়া বুলি কোৱাৰ কাৰণে থেংক ইউ ফাৰ্ষ্ট অফ অল আৰু মোৰ মাৰ নাম নীলিমা কলিতা আৰু দেউতাৰ নাম লাদেন বীৰেন কলিতা মানে মই দেউতাক লাদেন বুলি মাতো লাদেনৰ নিচিনাই মানে মস্ত খং বৈদ্য খং লাদেন দেউতাৰ নাম ফাইনেল কুৱেশ্যনটো যোনে সুধিছিল মানে ভাল পোৱা আছে নেকি আপোনালোকৰ কেনেকুৱা লাগে ভাল পোৱা মোৰ আছে নে নাই কুৱেশ্যন আছে মোৰ লগত গোটেইকেইটা একেলগে এটা ভিডিঅ'তে দিয়াটো সম্ভৱ নহয় কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যায় মানুহেও বৰ পাই চাবৰ কাৰণে তো মই আজি কেইটামানৰ দিলোঁ আৰু নেক্সট ভিডিঅ'ত মই কেইটামান দিম আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে মোক কমেণ্টত সুধিব মই এনচাৰ দিবলৈ চেষ্টা কৰিম চ' আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব টিল দেন বাই বাই